হেডলাইনলৈ স্বাগতম। পাঞ্জাৱৰ দুজন ভেনামাখীয়াহঁত আৰু অসমৰ 3জন চনামাখীয়াহঁত। অসমৰ মুখ্যমন্ত্ৰী আজি নতুন দিল্লীলৈ ৰাওনা হ'ব বুলি উল্লেখ কৰিব পৰা গৈছে। এইখিনিতে এতিয়া কেইটামান মন্তব্যস্থানীয় আছে তাৰ বাবে চলিত মানুহে যে এনেধৰণৰ শিক্ষাগত হ'ব লাগিব যে 1 গিলাচ মদ খাই ৰাস্তা ঘাটে ঘূৰি ফুৰাব। দ্বিতীয়তে 2 গিলাচ মদ খাই ঘৰৰ ডেকা চিঙিৰ লগত কাজিয়া লাগি অশান্তি সৃষ্টি কৰি থকা হ'ব লাগিব বা মুখত কলা কলা দাগ থকা হ'ব লাগিব। তৃতীয়তে 3 গিলাচ মদ খাই ঘৰৰ সকলোৰে লগত কাজিয়া লাগি অশান্তি সৃষ্টি কৰা হ'ব লাগিব। এয়া হৈছে ফাংচু হাজৰিকা বাতৰি। আমাৰ এটা ইম্পৰ্টেণ্ট বাতৰি আহি পৰিছে। জাইনোপা গাঁৱত এজন ল'ৰা চাইকেলৰ পৰা পৰি হাত ভৰি ভাঙি পৰি আছে। আমাক এতিয়া মাধুৰ্য্য কেমেৰা পাৰ্চন মাধুৰ্য্য মহানন্দই দেখুৱাব। এতিয়া আমি কি জাইনোপা গাঁও পালোহি। এতিয়া আমি ল'ৰাজনক দেখুৱাই আছোঁ। কেমেৰা পাৰ্চন মাধুৰ্য্যই দেখুৱাই থাকিব, আহি থাকিব লাগে মোৰ পাছে পাছে। ল'ৰাজন খুব কষ্ট পাইছে দেই, কিন্তু পৰি আছে। এয়া ল'ৰাজন দেখুৱাওক, কেমেৰা পাৰ্চন মাধুৰ্য্যই দেখুৱাব। ল'ৰাজন দেখিছে আপোনালোকে, ভালকৈ দেখুৱাওক আপুনি। এয়া দেখিবলৈ পাইছে ল'ৰাজন ভালকৈ কষ্ট পাইছে। আমি এতিয়া ল'ৰাজনক সুধিম কিহত কষ্ট পাইছে। চাইকেলখন অকণমান ভালকৈ দেখুৱাওক, ভৰিখন দেখুৱাওক। আমি এতিয়া দেখুৱাম এতিয়া ল'ৰাজনে কিহত কষ্ট পাইছে সুধিম। কেমেৰা পাৰ্চন মাধুৰ্য্যই মোক দেখুৱাব, অলপ মোকো দেখুৱাই দিব। অকণমান কেমেৰাটো ওচৰলৈ আনিব লাগে। আপুনি কিহত কষ্ট পাইছে কৈ দিয়ক। আৰু ক'ত পাইছে কেমেৰাটো অকণমান ওচৰলৈ আনক। এইখিনিত পাইছে, এইখিনিত পাইছে। এতিয়া আমি এতিয়া হ'ল বাৰু। আপোনালোকে অলপ কেমেৰা পাৰ্চন মাধুৰ্য্যই ভালকৈ দেখুৱাব। গণেশ নামৰ ল'ৰাটো অলপ ভালকৈ কেমেৰাটো দেখুৱাব লাগে। আপোনালোকেতো দেখিছে ল'ৰাজনক কিমান জেগাত কষ্ট পাইছে। ল'ৰাজন বহুত ধুনীয়া হৈছে আৰু বহুতখিনি কষ্ট পাইছে। বন্ধুসকল আপোনালোকে যাতে অলপ সহায় সহযোগিতা আগবঢ়ায়। প্লিজ বন্ধুসকল অকণমান সহায় সহযোগিতা আগবঢ়াব, নহ'লে ল'ৰাজন বহুত কষ্ট পাইছে। দুখীয়া মানুহ ঘৰৰ ল'ৰা, আপোনালোকে যাতে সহায় সহযোগিতা কৰে, তেতিয়াহে ল'ৰাজন অলপ ভাল হ'ব। আমাৰ ফালৰ পৰা অলপ সহায় কৰিছোঁ ল'ৰাজনক। আমাৰ বাতৰি এতিয়া ইমানেই। ফ্ৰেণ্ড, আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগিল প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কিবা যদি ভুল হৈছে কমেণ্ট কৰিব। প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্লিজ, ধন্যবাদ। किशोर चन्द्रशेखरे प्रतिक्षणम्